আজি আমি আলোচনা কৰিম বিভক্তিৰ ওপৰত। এতিয়া আমাৰ মনলৈ আহিছে যে বিভক্তি মানে কি? বিভক্তি হৈছে কিছুমান চিন, যিবোৰ চিন আমি যেতিয়া যিকোনো এটা শব্দ বাক্যত ব্যৱহাৰ কৰিবলগীয়া হয়, সেই চিনসমূহ যদি আমি বাক্যত ব্যৱহাৰ কৰোঁতে শব্দৰ লগত এই চিনসমূহ ব্যৱহাৰ নকৰিলে বাক্যটোৰ অৰ্থটো প্ৰকাশ নাপায়, অৰ্থাৎ বাক্যটো শুদ্ধ নহয়। এক্সাম্পল হিচাপে মই দিছোঁ, মই শব্দ মইটো এটা বিদ্যালয় যাওঁ। এতিয়া মই বিদ্যালয় যাওঁ, মইটো এটা শব্দ, বিদ্যালয় এটা শব্দ, যাওঁ এটা শব্দ। মই যদি এই তিনিটা শব্দ লগ লগাওঁ ই এটা বাক্য হ'ব। কিন্তু মই যদি পঢ়ি চাওঁ বা মই এই বাক্যটো কওঁ তেতিয়াহ'লে বাক্যটো শুদ্ধ হোৱা নাই। মই বিদ্যালয় যাওঁ, অৰ্থাৎ এই বিদ্যালয়ৰ লগত কি বহিব? লৈ। মই ক'লৈ যাওঁ? মই বিদ্যালয়লৈ যাওঁ। এই যে বাক্যটো শুদ্ধ কৰিবৰ কাৰণে বিদ্যালয় শব্দটোৰ লগত উপৰঞ্চি অতিৰিক্ত কি বহিলে? লৈ বহিলে। এই লৈটোৱে হৈছে বিভক্তি। লৈটোৱে হৈছে বিভক্তি। তেনেদৰে গাখীৰৰ পৰা দৈ পাওঁ। এতিয়া চাওক, গাখীৰৰ পৰা দৈ পাওঁ। মই যদি এইখিনি বস্তু পৰা যদি মই এই বস্তুখিনি আঁতৰাই দিওঁ, ছাপ'জ মই আঁতৰাই দিলোঁ, তেতিয়া গাখীৰ দৈ পাওঁ। শুদ্ধ হৈছেনে বাক্যটো? এই বাক্যটো শুদ্ধ কৰা নাই। গতিকে মই বাক্যটো শুদ্ধ কৰিবৰ কাৰণে এই গাখীৰ শব্দটোৰ লগত পৰা শব্দটো মই লিখিব লাগিব। মই ক'ৰ পৰা দৈ পাওঁ? মই গাখীৰৰ পৰা দৈ পাওঁ। গতিকে আমি বাক্য এটা শুদ্ধ কৰিবৰ কাৰণে যেতিয়া শব্দসমূহ বাক্যত ব্যৱহাৰ কৰিম, সেই বাক্যটো শুদ্ধ কৰিবৰ কাৰণে শব্দৰ লগত আমি যি চিন ব্যৱহাৰ কৰিম সেইবিলাকক বিভক্তি বোলে। এতিয়া চোৱা, ইয়াতে আমি যিকেইটা বিভক্তি যোগ কৰিছোঁ, সেই বিভক্তিকেইটা কাৰ লগত যোগ কৰিছোঁ? শব্দৰ লগত যোগ কৰিছোঁ। ঠিক তেনেদৰে এই ক্ৰিয়াৰ লগত যাওঁ, পাওঁ, এই ক্ৰিয়াৰ লগতো আমি কি হৈছে? বিভক্তি যোগ আছে। এই ক্ৰিয়াৰ লগত যোগ হোৱা বিভক্তিবিলাকক ক্ৰিয়া বিভক্তি বোলে, আৰু শব্দৰ লগত যোগ হোৱা বিভক্তিসমূহক শব্দ বিভক্তি বোলে। আৰু এই যে মই ক'লোঁ শব্দৰ লগত যোগ হোৱা চিনবোৰ শব্দ বিভক্তি, ক্ৰিয়াৰ লগত যোগ হোৱা চিনবোৰ ক্ৰিয়া বিভক্তি, এয়া হৈছে বিভক্তিৰ প্ৰকাৰ। অৰ্থাৎ বিভক্তি দুই প্ৰকাৰৰ, শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। গতিকে ক্ৰিয়াপদৰ লগত যোগ হোৱা চিনবোৰ ক্ৰিয়া বিভক্তি, শব্দৰ লগত যোগ হোৱা চিনবোৰ শব্দ বিভক্তি। আমি ক্ৰিয়াপদৰ বিষয়ে আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। আজি আমি আলোচনা কৰিম অকল শব্দ বিভক্তিৰ বিষয়েহে। এতিয়া আমি আলোচনা কৰিম আজি শব্দ বিভক্তি। গতিকে প্ৰথমতে মই তোমালোকক কৈছোঁ যে শব্দৰ লগত যিবোৰ এইবোৰ শব্দ হয়, বিদ্যালয়, গাখীৰ, এইবিলাক শব্দ হয়। এই শব্দৰ লগত যদি বিভক্তি চিন যোগ হয় সেয়া হৈছে শব্দ বিভক্তি। কিন্তু এতিয়া আমি শব্দৰ লগত কি বিভক্তি চিন যোগ হৈছে সেই কথাটো জানিবৰ কাৰণে আমি শব্দ বিভক্তিৰ চিনসমূহ আমি জানিব লাগিব। শব্দ বিভক্তিৰ চিনসমূহৰ কেই প্ৰকাৰ আৰু কোনটো চিন ক'ত ব্যৱহাৰ হয়, কোনটো চিনৰ নাম কি, সেইসমূহ আমি ভালদৰে জানিব লাগিব। মাত্ৰ এটা কথা মনত ৰাখিব, শব্দ বিভক্তি মানে কি? শব্দৰ লগত যোগ হোৱা চিনসমূহক শব্দ বিভক্তি বোলে। মানে শব্দৰ লগত যোগ হোৱা চিনসমূহক শব্দ বিভক্তি বোলে। এটা কথা মনত ৰাখিবা যে যেতিয়া শব্দটো বাক্যত ব্যৱহাৰ কৰিবলগীয়া হয়, যে বাক্যত ব্যৱহাৰ কৰোঁতে নিৰ্দিষ্ট এটা শব্দৰ লগত যেতিয়া এক্সট্ৰা অতিৰিক্ত চিন যিটো আহে সেইটোৱে। গতিকে আমি এতিয়া শব্দ বিভক্তি কেই প্ৰকাৰৰ আমি আলোচনা কৰোঁ। এতিয়া আমি এই কথাটো মনত ৰাখিব লাগিব, আমি এখন চাৰ্ট বনাই লওঁ। ইয়াতে আমি চিন দিলোঁ আৰু ইয়াতে আমি শব্দ বিভক্তি দিলোঁ। এতিয়া শব্দ বিভক্তিৰ 7 প্ৰকাৰৰ মনত ৰাখিবা। শব্দ বিভক্তি হৈছে 7 প্ৰকাৰৰ। প্ৰথমা বিভক্তি, দ্বিতীয় বিভক্তি, তৃতীয়া বিভক্তি, চতুৰ্থী বিভক্তি, পঞ্চমী
বিভক্তি ষষ্ঠী বিভক্তি আৰু শেষ নম্বৰটো হৈছে সপ্তমী বিভক্তি কেতিয়াবা আমি প্ৰথমাটো আমি এনেদৰেও লিখিব পাৰোঁ প্ৰথমা দ্বিতীয়া তৃতীয়া আমি এনেদৰেও লিখিব পাৰোঁ এতিয়া এই চাৰ্টখন মনত ৰাখিব লাগিব শব্দ বিভক্তি কেইটা 7 প্ৰকাৰৰ শব্দ বিভক্তি 7 প্ৰকাৰৰ এতিয়া আমি প্ৰথমা চিন হৈছে এ হৰ্ষই এটো একাৰ হিচাপে ব্যৱহাৰ কৰা হয় যেতিয়া আমি শব্দত ব্যৱহাৰ কৰোঁ দ্বিতীয়া ক তৃতীয়া ৰে দি দ্বাৰা চতুৰ্থী লৈ পঞ্চমী পৰা ষষ্ঠী ৰ সপ্তমী ত এই প্ৰথমা বিভক্তি এগেইনষ্টত কি চিন আহে দ্বিতীয়াৰ এগেইনষ্টত কি চিন আহে তৃতীয়াত কি আহে চতুৰ্থীত কি আহে আমি এইখন চাৰ্ট মনত ৰাখিব লাগিব গতিকে বহুতে ভুল কৰে যে সুধিলে বিভক্তি কেই প্ৰকাৰৰ বুলি সুধিলে বহুতে ডাইৰেক্ট 7 প্ৰকাৰ বুলি কয় কিন্তু শব্দ বিভক্তিহে 7 প্ৰকাৰ বিভক্তি আসলতে 2 প্ৰকাৰ এটা হৈছে শব্দ বিভক্তি এটা হৈছে ক্ৰিয়া বিভক্তি এতিয়া আমি এই চাৰ্টখন আমি জানিলো এতিয়া আমি এইবোৰ কেনেকৈ জানিম কেনেকৈ শব্দৰ পৰা আমি বাক্যৰ পৰা কোনটো শব্দত কি বিভক্তি যোগ হৈ আছে আমি কেনেকৈ জানিম মই এটা এক্সাম্পল দিছো উদাহৰণ শংকৰ দেৱে কীৰ্তন লিখিছিল এই লিখিছিলটো কিন্তু ক্ৰিয়া বিভক্তি আমি যেহেতু শব্দ বিভক্তিহে আলোচনা কৰি আছো গতিকে আমি শব্দ বিভক্তিহে আমি উলিয়াম এতিয়া চোৱা যদি তোমালোকে এতিয়া চোৱা এইটো সেন্টেন্স শংকৰদেৱে কীৰ্তন লিখিছিল যদি মই কওঁ শব্দ হিচাপে যদি এই দুটেকিটা কওঁ শংকৰদেৱ এটা এজন মহাপুৰুষৰ নাম গতিকে আমি শ্ৰীমন্ত শংকৰদেৱ দিলোঁ এতিয়া শংকৰদেৱ সেন্টেন্সত কোৱা কাৰণেহে আমি দেৱে কৈছোঁ এই ৱাবত একাৰ আহিছে কিন্তু যদি আমি নাম হিচাপে কওঁ কি ক'ম শংকৰদেৱ গতিকে আমি যেতিয়া এই শংকৰদেৱটো আমি এটা সেন্টেন্সত লিখিব লগা হৈছে শংকৰদেৱে কীৰ্তন লিখিছিল কথাটো আমি যেতিয়া ক'ব লগা হৈছে তেতিয়া আমি কি কৰিম আমি এই এক্সট্ৰা চিন এটা ব্যৱহাৰ কৰিব লাগিব এই শব্দটোৰ লগত নহ'লে ইয়াৰ অৰ্থ প্ৰকাশ নহ'ব সেইকাৰণে আমি কি কৰিলোঁ এই ৱাবতটোত আমি একাৰ চিনটো ব্যৱহাৰ কৰিলোঁ গতিকে এই একাৰ চিনটোত কি আছে শংকৰদেৱ শব্দটোত একাৰ চিন ব্যৱহাৰ হৈ আছে আৰু এই একাৰডাল ক'ৰ পৰা আহিছে প্ৰথমে বিভক্তি এই পৰা আহিছে এই পৰা একাৰ আহিছে গতিকে আমি যদি আমাক যদি কয় ইয়াতে বিভক্তিযুক্ত শব্দটো কোনটো বিভক্তিযুক্ত শব্দটো হৈছে শংকৰদেৱ আৰু ইয়াতে কি চিন এইটো আমি ইয়াতে আণ্ডাৰলাইন কৰি দিলোঁ এই একাৰ চিনটো হৈছে বিভক্তিৰ চিন আৰু ই প্ৰথমা বিভক্তি ঠিক আছে আজিলৈ তোমালোকৰ এইখিনিতে হ'ব আমি এক্সাৰসাইজৰ আমি কিছুমান উদাহৰণ দিম সেই উদাহৰণখিনি কৰিলে তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে হ'ব আজি